নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভিডিঅ'বোৰ চাই ভাল পাইছে। আজি আকৌ এটা নতুন ভিডিঅ' লৈ দ্য ফেক্ট চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। কুকুৰক প্ৰভুভক্ত বুলি কয়। কুকুৰে কেতিয়াও নিজৰ দোষটো অনুভৱ কৰিব নোৱাৰে, কিন্তু কুকুৰে দুখ অনুভৱ কৰে যেতিয়া কুকুৰৰ গৰাকীয়ে কুকুৰটোক গালি পাৰে। মকৰা কিয় নিজৰ জালত নফচে? সৰু সৰু পোকবোৰটো তাত পৰিলে ফচি যায়, সহজে ওলাব নোৱাৰে, কিন্তু মকৰাই কেতিয়াও সেই জালত নিজে নফচে। মকৰাই গোটেই জালখন বনালেও জালখনৰ কিছু অংশহে চিপচিপা ধৰণে বনায়, বাকী জালখনত মকৰাটো ধুনীয়াকৈ ঘূৰিব পাৰে। মকৰাই নিজৰ জালখনত নিজে ফচাৰ পৰা বাচিবৰ কাৰণে মকৰাই নিজৰ ভৰি ভালকৈ ধূলি বালিৰ পৰা চাফ কৰি ৰাখে। বৈজ্ঞানিকৰ মতে মকৰাৰ ভৰি বহুত তেলীয়া হয়, সেইকাৰণে মকৰাৰ ভৰি ফচি নাযায়। প্ৰাচীন কালত গ্ৰীচ দেশত এটা পদ্ধতি আছিল, যেনে এজন পুৰুষ বা মহিলাই এটা আপেল দলিয়াই দিয়ে। যোনে সেই আপেলটো ধৰিব তেওঁ সেই ল'ৰাজনৰ বা ছোৱালীজনীৰ প্ৰেমৰ প্ৰস্তাৱ মানি লোৱা বুজাইছিল, আৰু তেনেকৈ বিয়া পতা হৈছিল। পখিলাৰ দেহত যদি 86 ডিগ্ৰী টেম্পাৰেচাৰ নাথাকে, তেনেহ'লে সেই পখিলাটোৱে উৰিব নোৱাৰে, আৰু পখিলাই ভূমিকম্প দি থকা সময়ত উৰিব নোৱাৰে। আমি যিকোনো বস্তু চকুৰে দেখা বুলি কওঁ, আচলতে আমি সকলো বস্তু মগজুৰ সহায়েৰেহে দেখা পাওঁ। চকুই অকল তথ্যটো লৈ ইয়াৰ প্ৰতিবিম্ব চকুৰ ৰেটিনাৰ দ্বাৰা মগজুলৈ প্ৰেৰণ কৰে, আৰু আমাৰ মগজুৱে কেতিয়াও মনত ৰাখিব নোৱাৰে সপোন এটা আৰম্ভ ক'ৰ পৰা হৈছিল। মানুহে যেতিয়া কিবা দুখত কান্দা আৰম্ভ কৰে, তেতিয়া মানুহজনৰ পুৰণি দুখৰ কথা মনত কৰিবলৈ লয়, কাৰণ তেওঁ যাতে আৰু বেছিকৈ কান্দিব পাৰে। যদি আপুনি এদিনত 5ৰ পৰা 10টা গান শুনে, আপোনাৰ স্মৃতিশক্তি বৃদ্ধি হয়, আৰু দেহত ইমিউন ছিষ্টেম ভাল হয়, আৰু 80% ডিপ্ৰেশ্যন হ্ৰাস হয়। আজিকালি আমাৰ ফটো উঠিবলৈ 1 ছেকেণ্ডৰো কম সময় লাগে বুলি ক'লেও ভুল নহয়, কিন্তু পৃথিৱীৰ সকলোতকৈ প্ৰথম কেমেৰাটোত ফটো উঠিবলৈ কেমেৰাটোৰ আগত 8 ঘণ্টা থাকিব লাগিছিল। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।